হাই গাইছ, এতিয়া আছোঁ চুকাফা তিনিআলি ডিব্ৰুগড়। বাছ ৰখাই থোৱা আছে, অলপমান জিৰণি লোৱা হৈছে এতিয়া। গাইছ, নিতানন্দ থানৰ ভিতৰত আছে নামঘৰ তিনিটা। ভালদৰে দেখুৱাব নোৱাৰিলোঁ, তথাপিও দেখুৱাইছোঁ। এইপিনে ইমান ধুনীয়াকৈ, এইপিনে বকুল গছ দুঝা আছে, ভালদৰে দেখুৱাব নোৱাৰিলোঁ। এইপিনে থকাটো বন্তি বাতি জ্বলোৱা হয়। এইপিনে এইটো হৈছে নামঘৰ গাইছ। আমি যিহেতু গোটেইখিনি ইয়াত নতুন এইবাৰ প্ৰথম আগমন আমাৰ, গতিকে আগে পিছে আহি পোৱা নাই সকলোৱে, গতিকে সকলোৱে হয়তো আপোনালোকৰ পৰিচালনাত যদি ক'ৰবাত আমাৰ কোনোবাই আমাৰ যদি ব্যক্তি বিশেষে যদি ক'ৰবাত আপোনালোকক যদি কৰ্মত আমাৰ ৰাজীৱ লিজান গাঁও ৰাজীৱ মৰাণ ঠিক আছে দে ভাল লাগিছে ন ভাল লাগিছে আমাৰ ৰাজীৱ মৰাণ। হাই গাইছ, এতিয়া বহি আছোঁ থানৰ বাহিৰত, দোকান কেইখনমানৰ কাষত বহি আছোঁ এতিয়া। আজি বহুত গৰম লাগিছে ন।